চালা আহিলে ডাল বাচনখিনি ধোৱা নহ'ল ভাবছিলোঁ যে ক'ত ওলাই যাম বুলি শান্তি নাপায় ডালত ধৰিয়াত গেছোঁ ৰ'বা হয় পানী খাবা নেকি পানী যে কথা কৈছো শুনা নাই নেকি তুমি কৈছিলা নেকি এইবাৰ বাচন ধৰিছিলোঁ না গম পোৱা নাছিলোঁ তেল ৰ'বা আৰু বেগটো থৈ লোৱা তাতে লোৱা পানী হেৰি গৰম বন্ধ কেনেকুৱা ঠাণ্ডা কালি বেলাই বঢ়িয়া এটা কাম কৰিম দিয়া এইবাৰ শ্বিলং হ'লে চাৰ আপুনি ফুৰিব নাযাওঁ কাম নাই নেকি মোৰ আৰু কষ্ট কৰি মই ইনকাম কৰিম তাৰপিছত ঘূৰা ফুৰাৰ নামত খৰচ কৰিম কোনটো ঘূৰা ফুৰাৰ নামত পইচা খৰচ কৰিছা মোৰ লগত তুমি হা সেই 2 বছৰ আগতে বিয়া হোৱাৰ পিছত গুৱাহাটী গৈছিলোঁ তাকো মোৰ পইচা দি তাৰপিছত আকৌ ফুৰিবই যোৱা নাই পইচা আছে না তোমাৰ তাত পইচা মই ক'ত পাম মইতো ঘৰৰ কাম গেলে কথাতে সময় গেলা যায় পইচা নাই যদি কিমান বকি আছা আৰু মোৰ ভোক লাগিছে যোৱা ভাতটো দিয়াকে বনাব ভাত কোনোবা দিনা মই এৰি থৈ গ'লে তোমাৰ ভাতটো বন্ধ হ'ব কিন্তু মই নাই কৈছিলোঁ না ধেমালি কৈছোঁ দাদা ভাতটো বন্ধ যোৱা তোমালোকে ৰেষ্ট লোৱা চালা তিৰি যদি এই মাহটো ঘৰত থাকে তাই মোক জ্বালা কালা কৰি মাৰিব আৰু কত তাই ফুৰিবও নাযায় পইচা খৰচা কৰি কি কৰা যায় আচ্ছা তাই পইচা খৰচা নকৰা কৰি ক'ৰবাত ফুৰিব নিব লাগিব সেইটোৱে কৰিব পাৰে সেইটো কথাই কৰিব ভাত বনোৱা হ'লে নেকি তোমাৰ ভাত হোৱা ৰ'বা এই কথা এটাৰ কাৰণে আহিলোঁ কি আমি যে ফুৰিব যোৱা কথা কৈছিলোঁ এতিয়া আৰু ফুৰাৰ কথা নহয় ইবাৰ ফুৰিব গেলি আমাৰ লছ নহয় আমাৰ লাভে হ'ব শুনাচোন কথাটো কি কোৱা কোৱা মানে কি জানো না যদি আমি এই মাহটো ঘৰত থাকোঁ বহুত খৰচা আছে কিয় জানো না লাইনৰ বিল আছে ৰেচনৰ খৰচা আছে যদি আমি তাকে নকৰি এই মাহটো আমি আলু খেতে থাকোঁ তো আমাৰ লাইনৰ বিলো বাচি গ'ল ৰেচনৰ খৰচাও বাচি গ'ল তাকে আমাৰ লাভে হ'ল দেখোন এইটো পাৰি কিন্তু কিন্তু তোমাৰ মাথাতো এইবিলাক আইডিয়া আহে আজিকালি আজিকালি মোৰ মাথাত আহি গেলা কথা কাৰণ মই হলিছ না কিন্তু যাবা ক'ত যাম মানে হেৰি যাম বোলা সৌথে ঘৰত যাম বোলা এতিয়া আমাৰ মাহঁতৰ ঘৰত যাই কিনে খৰচ কৰে তেওঁ কাম নাই যদি যোৱা ভাত বনোৱাগে তুমি তেতিয়াহ'লে সৌথে নাযাবা মোৰ লগৰ ছোৱালী বৰকে মাতি থাকে মৃন্ময়জী সেনেকৈ যাওঁ নেকি তেতিয়াহ'লে কালিয়ে যাওঁ কালি এতিয়া হ'ব তাতে কালি যাম এনে মই কাপোৰ যোৱা মই ভাতটো বনাওঁ আৰু এই গিলাচটো লৈ যোৱা যা কি গৰম দিছে এই গৰমত ইয়াতে থাকিব নোৱাৰোঁ মই শ্বিলং যাব লাগিব কি ভাত বনাই আছা ভতে নাথাকিবি দে যিটোহে গৰম দিছে গৰম দিব গৰমৰ দিন মানে তাকেতো ওৱালো এতিয়া গৰম কৰিহে আছা গছৰ পুলি এটা হ'লে ৰুবা নৰা এনে গৰমকৈ থাকলি হ'ল মই একলা ৰুলি কি হ'ব সেইকাৰণে ইমান গৰম দিছি তই এনেকে ভাবা মই এনেকে ভাবো তাতকে যদি তই এটা গছৰ পুলি ৰুলি হয় মই ৰুলো হয় আজি ইমান গৰম নেদলা হয় গম পা না তাকেতো ৰং কৰি একদিন ৰুম দে নহ'লে কালি হ'ল কালি ৰুম দে দেচোন দে কালি টাইম পালি ৰুম দে ক'ত যায় এতিয়া আমি জহন্নামে যাওঁ ৰ তই থাক এতে আহ কৰা জহন্নামে যাবি জহন্নামে যাওঁ যা ভালকে যাবি তোৰ চকত বাচ পাবি যা চালা বিজাল মাৰবা হাতে শুনছ না দা হ'লে আছোন অকমান কি হ'ল কি গৰম দিছে তোমাৰ গৰম লগা নাই মই এটা কথা ভাবিছোঁ নহ'লে আমি শ্বিলং যাম বোলা পাৰি ন মৃন্ময় ফোনটো কৰি কৈ থৈ দিওঁ কালি যাম বুলি নহ'লে ক'ৰবাত গুচি গ'লে হাকাৰ লাগব হ'ব হাৰাই ফোন কৰিছি দেখোন সৰু ৰ'বাচোন হাৰা ক ক'ত আছ মই তোমাৰ ঘৰতে ৰ'বা তোহাতে কালি যাবা দিও কালি আহিবা নেকি তাৰমানে ময়ো শ্বিলঙত যাব খুজিছিলোঁ শ্বিলঙত কিয় যোৱা গৰমত শ্বিলং আৰু কিয় যোৱা মানে ৱাইফেও যাব খুজিছিল শ্বিলং যাব নালাগে বেকাৰ পইচা খৰচা আৰু যদি যাওঁ আমি যোৱাৰ পিছত যাব ঘৰ ৰখিম হয় নেকি কালি আহিবা কালি যাম দা দে আহিবা দা হেৰি কালি হাৰা গুচি আমাৰ ঘৰত এতিয়া কি হ'ব মানে শ্বিলং যোৱা কেঞ্চেল হ'ব যাম বুলি মনটো ভাল লাগছিল মাত্ৰ এতিয়া আৰু যোৱাও নহয় তোমাৰ প্ৰব্লেমে শেষ হৈ নাহে কেনা কৰ সেই হাৰা ৰকতটোৱে মোৰ জীৱন চেছ কৰি পেলালা শুনাচোন
অ চিনা তোমাৰ এই কিবা লওঁতা পইচা দেচোন পইচা নাই মোৰ তাত কিহৰ কি ল'ব লাগে বলা এই কথাটো বহে হ'ব একো বেয়া নহয় বলা পালো দা Hau, Hara cho? Cái này chị Hara hả? Hau. Topla undang Hara? অ সমস্ত বলেন না কি? খবরটো তো বলে ভরছে না এ ভগবান তোমাদের ধইল য এই বাদ দা আও বলা গরমে Hara আও আমি আর দুই খাম দা বহা ঠিক আছে হসান বঢ়িয়া দেখোন কত দেখিয়া পানী লৈ আহা হেৰিয়া পানী নাখাও দা চৰবতৰ ব্যৱস্থা কৰ অলপ চৰবাত মানে হাৰা হেৰি নেমু আনিছ নেকি এই মই হেৰি চৰবত নাখাও দা পানী আনবে দে অ পানী ভাল দা না হেৰি বেগটো চাই দেখো মাটো ভৰ্তি হ'ব আনে লাগছি মাতো ভৰ্তি হৈ আহিছো কাৰণ কিয় জানো না তুমি অকল ইমান দিন মাতি আছ হা তুমি কম বেয়া হৈছ নেকি আমাৰ কাৰণে সেইটো ঠিকেই বাৰু এক মাথা খাইছো অ বয়া পাইছো অলপ হা মানে আহাৰ কাৰণে নহয় মাতি আছো যে আহা নাই দেখোন আহাৰ কাৰণে এতিয়া ৰাখি দে দা ঠিকে আছে পানী টানবি দা ও পানী কুয়া খাম দি আনবা নাকি ইমান গৰম চৰবত ধৰি ভালে লাগলো না পিছে হাৰা পানীখিনি হত লাগছি না এই মৃন্ময় তুমি ওটা মোক বৰ কৈছো দা পানী কিবা হত থাকে নেকি আৰু সেই হে হাৰা তুমিও বুজি নাপাও ধেমালিহে কৈছো মই এক লৈ যাও কাপোৰযোৰ হল কবা হাৰা এই এটা বাউৰা বাগ যা বলা এটা বৈদ্য গৰম উঠাই গৰম বলাতে বাইদেউ বলা পিছে হাৰা বাকী ঘৰত দেখি আছে না হলে ঘৰত দেখি আছে দা ভালে ভালে আছে ন হেৰি গাড়ীখন ললা নাকি গাড়ী আমাৰ ইয়াক কিনি দিলো তুমি কিনি দিলা মই কিনি দিলো এই স্কুলে অহা যোৱাৰ লাগে না অ বাকী বলা নহলি মোৰ খেতিখন চাব একবাৰ খেতি লগাইছ নেকি অ বলাচোন বলা এই এটা খেতি হাৰা মোৰ তাকেতো খেতি গোটাই বেয়া নাই ৰবা বয়া হনা এই জালাৰ বুলি আছে খসপা চাবা এই সিবাকে যাঙা বলা বলা কোৱা একবাৰ ভাবি বুলি কোৱা একবাৰ থাকো নহয় দা বহুত দিন শুনা একবাৰ কৈছো কোৱা একবাৰ এই ৰবা কোনে এই দুটা কোনে হে হাও কোনি হে ই ৰাখা মানুহ মোৰ হেৰি বেছি কৰে ৰবা অলপ হাৰা নহ'লে আমি যাং বোলা হে ভাত হৈছি চাং নেকি অলপমান পাছত চাম আহা হয় নেকি আহাচোন ভাত হৈছি কিজানি বলাতে তোমাৰ কাপোৰযোৰ ইমান ভাল লাগছে এইযোৰ মই এবাৰ অৰুণাচল যোৱাতে আনিছিলো আৰু ভাল নালাগিবনো কিয় বহুত দাম যে আৰু তোমালোকৰ এচি নাই নেকি এচি নাই দিয়া এচি লগোৱাই নাই এনেকে চলি আছো আৰু তোমাৰ আছে নেকি এচি আমাৰ আমি যদি আজি ইয়াতে নাহিলো হয় আজি আনিলো আৰু বা কিন্তু ইয়াৰ পৰা যোৱাৰ পিছত আনিব লাগিব আৰু মই ইমান কষ্টত মানে থাকিব নোৱাৰো তাকেতো তুমি আমাৰ তাতে কষ্টই পাবা চাগে নাই মই পাৰিম আমাৰটো ফেন আছে ইনভাৰ্টাৰো আছে এইটো টেনচন নাই বাৰু নাই মই এডজাষ্ট কৰিব পাৰো বহাতে মই ভাতটো বনাই আহো এমাহটোতো থাকিমেই মই এইবাৰ ঘৰত কিমান খৰচ মইহে জানো বাকী মৃন্ময় এই ভাতৰ লগত কি মাংসৰ ব্যৱস্থা হৈছে নেকি বা মাংস মানে আজি কৰা নাই মাংস হয় নেকি বিৰাট ভাল গম পাইছ তাৰমানে আজি মই কলোৱে নাখালো হয় কালি পেৰাই যিমান দিন কৰা বাৰ মই কালি পেৰাই চিৰিলি খাম আৰু হয় নেকি বলাচোন তে বলা আমাৰ বা তাই আৰু ভাতকেইটা আকলাই বনাব পাৰিছি না কাৰণে আহাচোন চাং আহা বলা শুনাচোন কি হা ইফালে আহা কি হয় কি হ'ল হা তাইৰ ইমান লেভেল এচি লাগে কিবা লাগে আৰু মই এনেকে ৰান্ধি খুৱাই থাকিব নোৱাৰো ইমান লেভেল তাইৰ সহ্য নাই মোৰ এইবিলাখান দা হ'ব দা তাৰ আগত নকপা আকৌ হাজাৰ হ'লেও লগত চলি শুনা পালি বেয়া হ'ব যোৱা মই কিবা এটা কৰিম যাওক যি কৰা হলখান কৰবা চালা এই হাৰায়ো
জ্বালা দিবা বাকী নোহোৱা কৰিছে মোক সোনকাল কিবা এটা কৰিব লাগিব দে ভিজিট দি নৰাই ভিজিত ভাল লাগি গেল তাকেটোৱে ভাই এটা কাম কৰোঁ দে গাঁৱৰ কেইটামান চলি মাতি লৈ আহিছ দৌ নৰা ইয়াতে তাকেটোৱে চলিগিলা আহিবা নহয় না এটা কাম কৰিম ভিজিত বাৰ্থডে পাৰ্টি পাতা বুলি ক'ম ইয়াতে এতিয়াতো আহিব হেন দে যৌ মাতি হৈ যৌ বুদ্ধি কৰি বল তই কাপোৰযোৰ পিন্ধি ল ময়ো পিন্ধি লওঁ বল হ'ব মৃন্ময় অঁ সেই কঁঠাল কেতিয়া অঁ খাব পৰা হৈছি খাব পৰা হৈছি ৰ'বা নহ'লে এটা কৰবা আমি তোৰ ঘৰত যামেই আৰু বেছি দিন নাথাকো আৰু হ'লে কঁঠাল দুটামান লৈ যাম নহ'লে নিবা ৰ'বা তুমিও আহিবাৰ বে দেখোন আৰু কঁঠাল তাজ যাম এলাই মাথা মাৰি আছ অলপ বেলেগ কথা কচোন নহয় দেচোন মানে কি এনেকৈ দেখা পালে খাব লাগে না অঁ এনে পাৰতে বহি আছে দেখোন আহ যাৱা সেই মই এই আৰু তা কি আহি আছে কাম গুড অ' এটা কামৰ কাৰণে আহিলোঁ কি কামে পাৰ্টি এটা কৰিম বুলি ভাবিছিলোঁ আমাৰ সেই ফাৰ্মত কিহৰ পাৰ্টি আৰু কেইনা মোৰ বাৰ্থডে আই কালি যাবি 10টামান বজাত যি খা তাকে খাব পাবি মই মৃন্ময় যাম তাতে কালি এ ৰ'বা আৰা মই কথা পাতি আছোঁ নহয় হেৰি ভাগৱতী যাম যাতে এই অকল লৈ যাবি মিন্ময় দে হ'ব দে দে যাং দে আমি দে ঐ মৃন্ময় ভগৱানে মোক ঘৰতো বিচৰা নাই নেকি কিয়া আজি যাবা খালী বাল্টিংটো দেখিলোঁ খালী বাল্টিং দেখিলেতো যাব নোৱাৰো এতিয়া কালি ৰন্ধে বাৰ্থডেত মাতি গেল কালিও থাকিব লাগিব কালি বাৰ্থডে যাবা তুমি যেনকে মাতি গেছি যাব লাগিব এনাই হে কৈছি আনবা সেই নাই নহয় বৈদ্য জোৰকে কৈছি মই চকুত চাইছো না তোৰে জোৰে কৰিলাক নেকি যাব লাগিব দা যাবা দেতে যাম আমি একেলগে যাম কালি দিনটো তাতে থাকিম গধূলি ঘৰত আহি ঘুমাই থাকিম নাকি কালিও নাযাওঁতে তুমি কালি থাকিম দে ঠিকে আছে দা উফ কি গৰম তোমাৰ ইফালে গৰম নাই নেকি গৰম আছে কিন্তু ইয়াতকে বহুত কম তুমিতো আমাৰতে বহুত অশান্তি পাইছ ন শান্তি নহয় অলপ অশান্তি পাইছ গম পাইছোঁ মই সেইকাৰণে তোমাক আৰু থাকবা জোৰ কৰিব ভাল লগা নাই যাবতো লাগিছিলে এওঁ বা কি ভাবি আছে মিন্ময় চাগে যাবই দিয়া নাই বহুত মাতি থাকে না জোৰ কৰি সি সেইটো কাৰণে হ'বও পাৰে দিয়া আৰু গৰমত মোৰ স্কিনবিলাক বেয়া হৈ গৈছে জানানে মোৰ এটা মেকআপ আছে লগাব পাৰিবা নাই মই মানে ইউজ নকৰোঁ বেলেগৰ মেকআপ মই ব্ৰেণ্ডেড ইউজ কৰোঁ যে এতিয়া ভাতটো হৈছে নেকি ব'লা দে পাঠা ৰংচি আনছা দিব তাকেতো ৰ'বা ব'লা খা ব'লা ব'লা ৰ'বা আগত মই যাওঁ ৰ'বা নহয় মই যাম হা তোমাৰ কিয় ইমান দৌৰা দৌৰি লাগছি হাৰা খাব লাগে পাৰে সেই হাৰা খাবা তাতে কিন্তু লাজ সন্মান নেখেদবা মোৰ ব'লা ব'লা হ'ল নাকি অংকুৰ এই হলাই ৰ 200টা মানুহে হ'ল আৰু আছে ৰ'বা এটা কাম কৰিছোঁ চলিকেইটা বঢ়িয়াকৈ কাম কৰি আছে আৰু কেইটামান ফুলি লৈ আহোঁ বঢ়িয়াকৈ ৰুই থৈ দিওঁ তেতিয়া গোটেই একদম গাছে গাছ হৈ যাব তাতে লৈ আহোঁ মিন্ময়হঁতো আহিছে আহিছা আহ দে আহ কি অংকুৰ কোদাল চোদাল লৈ ইয়াতে বাৰ্থডে পাৰ্টি কৰি আছে নেকি সেই মৃন্ময় ডাঙৰকে কি জানি কোদালেদি কাটব সেই হাৰা ৰ'বাচোন অলপ সহ্য ধৰা ডাঙৰ কাকে তুমি এটা কাম কৰা এই লম্পেণ্ট কেইটা খুলি কিনে হাফ পেণ্টটো মাৰি ল আৰু এই কঁঠালখান আৰু কটৰিখান লৈ এই এটা পাৰ্টি কৰি আছে তাকে গেলি যোৱা কি মৃন্ময় কি ভুল যোৱা আনলা নেকি মোক হ'ল মানে কনফিউজ হ'লো ৰ'বা ময়ো কি অংকুৰ কথাটো কি মানে কথাটো কি মানে জানা মিন্ময় তহঁতক যদি এনাই মাতিলো হয় গাছৰ পুলি ৰুবা তহঁতে নাহিলি হয় সেইকাৰণে এনেকৈ বুদ্ধি কৰি মাতিছোঁ এই বেলেগকো মাতিছোঁ চবেই গাছৰ পুলি ৰুই আছে এতিয়া তহঁতেও যা ৰুগে কেইটামান এই মৃন্ময় মোৰ কিবা হাগা লগা নেকি মই ঘৰৰ পৰা ৰ'বা হাৰা খেলা নাটক কৰি লাভ নাই গৰম কেনা বেছি দেখা নাই ব'লা 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 হাৰা কোদালখন ল যা অংকুৰ আৰু পুলি লৈ আহোঁ তুমি থাকা আহো দিয়া এই মৃন্ময় তই যাওঁ দা নেকি যোৱা মানে জয়েতো হেৰি 100 টকা এটা দিয়া 100 নহয় মই 200 দিওঁ সোনকাল যোৱা গ'লে না দিয়া সেইটো নাম্বাৰ না আছে পাইছি বৌ যাবা দে অ দা আহিবা আৰু অ থাকিতো বেয়া লগা নাই লাগা নাই দা
আহিম দে আৰু হা দে দিছোঁ যাওঁ মই দে দে শান্তি এই ধুমকেতুৰ দুটা গেল দে কিবাকে চাহ বনাও ৰ'বা ফোন কৰোঁ ৰ'বা ঐ মিন্ময় ফোন কৰিছে হেল্ল' কি কৰছ আছো ৰ'বা এ ৰিয়া আমি তোহাৰ তাকে যাব খুজিছিলোঁ হা আজি আহিবা হেল্ল' বৌ আহিব ওলাইছিল নেকি আমি নাই যে নাই নেকি ঘৰত দে তে আমি বাটতে আছিলোঁ তোমাৰ হ'ব দা নাই যদি দিয়ক শুনছ কি নাই বোলে ঘৰত দেখোন দেখছ না জবৰ আহাতো নাই ইবাৰ আহিলো ইবাৰো নাই মই নাই ইহঁতৰ ওপৰত সন্দেহে হৈছে তাহোন যিহে চিপেৰা সন্দেহ হয়তো সঁচাই ৰ'বা চাবা যাবা নেকি একবাৰ বলা চাই আহো বলাটো ইয়াৰ বৌ পলাব নালাগে হেৰি ঘৰত নাই বোলে ঘৰত এনেই ধেমালি কৰিছিলোঁ বহাচোন বহা ধেমালি কৰিছিলোঁ ধেমালি ঠিকে আছে দা আমাৰ তাতে যায় আৰু একমাহ খাই আহিবা পাঠাৰ মাংস হাঁহৰ মাংস হয় না নহয় তোমালোকৰ কাৰণে চাউল জাৰি আছে এখেতে দেখা নাই হ'ব গম পাং কিমান চাউল জাৰি আছে আমাৰ কাৰণে তিৰি ভুচুং চালা তোৰ এই ব্যৱহাৰ মানুহ ঘৰত আহিলি মোৰ ঘৰত যাবি আৰু একমাহ খাই আহিবি যা মই একো নকওঁ চালা ননচেন্স আৰু তুমি এচিটো ল'লা না এচিটো আজি আহি আছে ৰ'বা কি চিয়া সেয়া আজি আহিব আহিব চালা অসভ্য তোৰ এই স্বভাৱ আমি থাকবা নাছিলো মাত দিবা আছিলো নাই মোৰ ঘৰত যায় একমাহ খাই আহিবি লাজ নাপা চালা তিৰিৰ ভুচুং তই চাউল জাৰতে জীৱন যাব মেখলা চেখলা ধোৱা না তিৰিৰ আমাৰ কাম কৰা মানুহ আছে আজি অহা নাই কালি মই হেলা কৰিছোঁ হ'ব তোৰ লেকচাৰ থৌ আমি ইয়াতে থাকিবা নাই আনাও বলা যা কথা ইমান ডাঙৰ কামডাল একো কৰা নাই যা ৰ'বাচোন ৰ'বা তোক মই কৈছিলোঁ আকৌ নাই বলে লাষ্ট পাম হেঁদে আহি পেলি এতিয়া আহিব লাগ না হেঁদে চালা ৰ'বাচোন ৰ'বা তুমি কাক ইমান দম দিছা মই যদি গুচি যাওঁ ভাত নায়া অলপমান জচতে কৈ দিলোঁ হেৰি কৰা মই চাউল জাৰু দে নেকি জাৰা বাদ দে গেছি নেকি চাউল জাৰা